हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱা এটা ভিডিঅ' আৰম্ভ কৰিছো কাৰণ আমাৰ ঘৰত এখন বিয়া ওলাইছে। বিয়া মানে সৰু বিয়া। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছেই ফুসু যে তাই শান্তি বিয়া হ'ল আৰু আজি 4 দিনীয়া ধুৱা আৰু আমি এতিয়া তালে যাবলৈ ওলাইছো। ৰাতিপুৱা 7টা বজাৰ পৰা 8:30টা বজাৰ ভিতৰত গা ধোৱা সময় দিছে। সেয়ে আমি সোনকালে যাবলৈ ওলাইছো আৰু ভাবিলো আপোনালোকক অকমান দেখাম। আৰু এতিয়া আমি ফুসু ওচৰ পালোহি। তাইক আসলে বাহিৰলৈ ওলাই আহিবলৈ লাগে, দিয়া নাই কাৰণে এনেকৈ পৰি আছে চকীখনতে। কেনেকুৱা লাগিছে ভিতৰত সোমাই থাকি? একদম ফটোৱা অকমানি কইনা আমাৰ। এয়া এতিয়া বায়ে গা ধুৱাবলৈ তাইক বাহিৰলৈ উলিয়াই নিলে আৰু এইদৰে কলগছেৰে সাজি থোৱা বেইডালৰ চাৰিওফালে তাইক 3 পাক ঘূৰাই গা ধুওৱা হ'ব। আচলতে ঠাই ভেদে নিয়মবোৰ বেলেগ বেলেগ হয়। আমাৰ ফালেনো কেনেকুৱা হয় আপোনালোকক ভাবিলোঁ অকণমান দেখাওঁ আৰু এতিয়া আপোনালোকে চাই যাওক ভিডিঅ'টো। আৰু গা ধুৱাই হোৱাৰ পিছত এনেদৰে 3বাৰ আমখা চাকিখা দিব লাগে। যিগৰাকী মানুহে আচলতে কণাই বান্ধে তেওঁই দিব লাগে। যিহেতু মোৰ মায়ে কণাই বান্ধিছিলে সেয়েহে মায়ে আমখা চাকিখা দিলে আৰু তাৰ পাছত তাইক ভিতৰলৈ অনা হ'ল আৰু এয়া বায়ে তাইক মেকআপ মানে কি আৰু এনেই অকণমান ক্ৰীম পাউডাৰ সানি দিছে আৰু মেখেলা চাদৰ এযোৰ যিহেতু পিন্ধাব লাগিব আৰু গোপিনী সেৱা কৰিব লাগিব সেয়েহে অকণমান সজাই দিছে আৰু যিহেতু চুলিখিনি 2-3 দিনমান আঁচোৰা হোৱা নাই সেয়েহে অলপ জট বান্ধি গৈছে। অকণমান জটখিনি আঁতৰাবলৈ দিগদাৰ হৈছে সেয়েহে বা ভণ্টি চবে লাগি গৈছে আৰু যোনে যেনেকৈ পাৰে। আৰু এয়া আমাৰ কইনা সাজি কাচি ৰেডি হ'ল। ভাবিলোঁ আপোনালোকক অকণমান ভালকৈ দেখাই দিওঁ আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে তাইক। আৰু কইনা সেৱা কৰি হোৱাৰ পিছত আমি চাহ অকণমান খাবলৈ লৈছোঁ। যিহেতু আমি ৰাতিপুৱা বহুত সোনকালে আহিলোঁ তেনেকৈ একো খোৱাই হোৱা নাছিলে আৰু ইয়াৰ কইনা আমাৰ ওচৰতে বহি কৈ আছে যে মোৰো খাবলৈ মন গৈছে বুলি, কিন্তু তাই তেনেকৈ যিহেতু নোৱাৰে। আৰু এইফালে তাইক যিকেইজনী ছোৱালীয়ে গা ধুৱাইছিলে সিহঁতৰ লগত এনেদৰে পিঠাগুড়ি কল আৰু লগতে প্ৰসাদ খাবলৈ দিছে। আৰু এয়া আমাৰ কইনা আজি পৰ্ব খতম হ'ল, চুলি খুলি আছে আৰু এয়া মেকআপ আৰ্টিষ্ট লাগি আছে আৰু এই আমাৰ মুনু মেট্ৰিক দিব এবাৰ সেইটো কাৰণে খবৰ ল'ব। এয়া ৰিকিবা হেৰি ভাগৰ লাগি গৈছেগে মানে বহি আছে। একেবাৰে শেষত কেইখনমান ফটো এড কৰি দিছোঁ। লগতে আজিৰ দিনটো এনেকৈ সাঁচি ৰাখিলোঁ। কেতিয়াবা মন গ'লে ডাঙৰ হ'লে তাইও চাব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।